পৰিয়ালৰ তৰফৰ পৰা আমি জুনাইৰ সমূহ সাংবাদিকক স্বাগতম জনাইছোঁ। আজিৰ যি সংবাদমেল, এই সংবাদমেল আয়োজন কৰাৰ আমাৰ মূলত কাৰণ হ'ল যে আপোনালোক সকলো ইতিমধ্যে জ্ঞাত হৈছেই যে জুনাই বালিকা মহাবিদ্যালয়ে ইয়াৰ নিজা যি গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটি অহা 14 আৰু 15 অক্টোবৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে সেই আয়োজন কাৰ্য যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ যি প্ৰাৰম্ভিক প্ৰস্তুতি আৰু প্ৰাৰম্ভিক যিসমূহ কাম আছে সেয়া প্ৰায় আমাৰ 70% হৈ গৈছে। আৰু যি আমাৰ সাংস্কৃতিক কাৰ্যসূচীয়ে হওক বা আন যিসকল আমাৰ বক্তৃতা অনুষ্ঠানেই হওক, কবিতা অনুষ্ঠান পাতিবলগীয়া আছে, এই সকলোবোৰ আমাৰ ইতিমধ্যে আয়োজন হৈ গৈছে। আৰু আপোনালোকক আমি ইয়াতে জনাব পাই সুখী হৈছোঁ যে আমাৰ যি এই দুদিনীয়া কাৰ্যসূচী, সেই দুদিনীয়া কাৰ্যসূচীৰ আমাৰ প্ৰথম দিনাখন 14 তাৰিখে আমাৰ প্ৰাক্তন ছাত্ৰীসকলৰ সমাৰোহ এখন অনুষ্ঠিত হ'ব ইয়াতে। তেওঁলোকে প্ৰাক্তন ছাত্ৰীসকলে ইতিমধ্যে সেই সমাৰোহৰ বাবে যি আয়োজন কৰিব লাগে সেইখিনি চলাই আছে তেওঁলোকে নিজাববীয়াকৈ। আৰু ইয়াতে আমি জনাওঁ যে এই যিটো 14 অক্টোবৰৰ কাৰ্যসূচী, সেই কাৰ্যসূচীত আমাৰ বিশেষকৈ দুটা আমাৰ উল্লেখনীয় কাৰ্যসূচী আমি আয়োজন কৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। সেইটো হৈছে আমাৰ যি জোনাই বালিকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক যি প্ৰয়াত অধ্যক্ষ ডক্টৰ ৰোহিণী কুমাৰ পেগু, তেখেতৰ সোঁৱৰণিত আমি এখন বক্তৃতা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু সেই বক্তৃতা অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ মিচিং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত প্ৰমানন্দ চাৰিঙীয়াদেৱক। লগতে আমি সেই অনুষ্ঠানতে উপস্থিত থাকিব সকলোৰে পৰিচিত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰফেচাৰ ডক্টৰ পল্লৱী ডেকা বুজবৰুৱা বাইদেউ। আৰু আমি তাৰ লগতে সংগতি ৰাখি আমি দুগৰাকী উদীয়মান লেখিকা, আমাৰ সকলোৱে পৰিচিত জোনাইৰে জীয়ৰী ভৱানী পেগু, তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে এগৰাকী বোলছবি নিৰ্মাতা, তেখেতে ইতিমধ্যে বহু ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে, জোনাইৰে জীয়ৰী বুলি ক'ব লাগিব, আমি ভৱানী দলে তাহু বাইদেউ, তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে এই কাৰ্যসূচীৰ পিছতেই আমাৰ আৰু এটা কাৰ্যসূচী আছে, সেইটো হৈছে প্ৰয়াত ভূপেন চন্দ্ৰ পেগু, আমাৰ আগৰ ইয়াৰ মহাবিদ্যালয়ৰে শিক্ষাত্ৰ বিভাগৰ আমাৰ মুৰব্বী অধ্যাপক আছিলে। লগতে প্ৰাক্তন তেখেতে জোনাই প্ৰেছ ক্লাবৰ এগৰাকী সদস্য আছিলে। তেখেতৰ সোঁৱৰণিত আমি এটা কবিতা পাঠ অনুষ্ঠান ৰাখিছোঁ। এইকেইটা কাৰ্যসূচী আমাৰ 14 অক্টোবৰ তাৰিখে সম্পন্ন হ'ব। আৰু ইয়াৰ 15 তাৰিখে আমাৰ মূল যি কাৰ্যসূচী আছে, আমি সাংস্কৃতিক সম্বন্ধৰে এক শোভাযাত্ৰাৰে আমি আৰম্ভ কৰিম 15 তাৰিখৰ কাৰ্যসূচীটো। আৰু সেই সাংস্কৃতিক সম্বন্ধৰ কাৰ্যসূচীত প্ৰায় 2000 গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক, প্ৰাক্তন ছাত্ৰী সকলো মিলি মুঠ 2000 আমাৰ টাৰ্গেট কৰিছোঁ। 2000 আমাৰ ওলাব প্ৰচেশ্যনত। বিভিন্ন ধৰণৰ আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য, সাংস্কৃতিক সাজ পোছাক আৰু বিভিন্ন কিছু আৰু আমি এটা মেছেজ জাতীয় কিছুমান বস্তু আমি তাত প্ৰস্তুত কৰিছোঁ। সেইটো আমি আপোনালোকে 15 তাৰিখে দেখিবলৈ পাব। ইয়াৰ উপৰিও আমাৰ আৰু সেইটো শেষ হোৱাৰ লগে লগেই আমি ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি এইখন মহাবিদ্যালয় জোনাই বালিকা মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা প্ৰতিষ্ঠাৰ সময়ত যিসকল ব্যক্তিয়ে ওতঃপ্ৰোতভাৱে পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে জড়িত আছিলে প্ৰতিষ্ঠাৰ সময়ত, সেই সকলো ব্যক্তিক মাতি আনি আমি সম্বৰ্ধনা কৰাৰ এক কাৰ্যসূচী ৰাখিছোঁ। আৰু সেই তাৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। আৰু মুকলি সভাত আমি জনাওঁ যে আমাৰ শিক্ষামন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ অনুজ পেগু ডাঙৰীয়া উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। তেখেতৰ লগতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ পঞ্জীয়ক ডক্টৰ প্ৰমানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব। আৰু লগতে আমাৰ সাংসদ ডাঙৰীয়া উপস্থিত থাকিব। আৰু ইয়াৰ লগতে ধেমাজি জিলাৰ যিমানকেইখন মহাবিদ্যালয় আছে, কেইখন মহাবিদ্যালয় আছে, সেই সমূহ মহাবিদ্যালয়ৰ আমি প্ৰিন্সিপালক নিমন্ত্ৰণ জনাইছোঁ। লগতে যিমানকেইখন হাই ছেকেণ্ডাৰী স্কুল আছে তাৰ প্ৰিন্সিপাল থাকিব। যিমানসকল হাইস্কুল আছে সেই সমূহ হাইস্কুলৰ হেডমাষ্টাৰসমূহ থাকিব। লগতে শিক্ষক আমি নিমন্ত্ৰণ জনাইছোঁ। শিক্ষক, প্ৰাথমিক শিক্ষক সন্মিলনীয়ে হওক বা আন যি হাইস্কুল শিক্ষক সংস্থাই হওক, আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ লগতে যিসকল ছাত্ৰ সংগঠন আছে, জোনাইৰ ছাত্ৰ সংগঠনসকল আছে, ছাত্ৰ সংগঠনৰ সকলো মুৰব্বীকো মাতিছোঁ। ইয়াৰ লগতে যিসকল বিশিষ্ট ব্যক্তি আছে জোনাই মহকুমাৰ, তেওঁলোককো আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে এই 15 তাৰিখৰ যিটো মুকলি সভাৰ যি কাৰ্যসূচী হ'ব, এই আমাৰ
জোনাই বালিকা মহাবিদ্যালয়ৰ যি স্থান প্ৰয়াত গোলাপচন্দ্ৰ দলে শুৱনি ক্ষেত্ৰ এই শুৱনি ক্ষেত্ৰটো আমি এটা শৈক্ষিক এটা মিলনৰ ভূমিলৈ আমি পৰিৱৰ্তন কৰিব বিচাৰিছো মানে সেই মিলন ভূমিলৈ আমি ৰূপান্তৰ কৰিব বিচাৰিছো যাতে গম পাওক যে এই জোনাই বালিকা মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ কেনেকুৱা আৰু ইয়াত কিমানগৰাকী ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ পঢ়ে কেনেকুৱা ধৰণৰ উন্নত ব্যৱস্থা আছে সেইবোৰ সকলো জিলাৰ বাসী মানুহে চাওক অসমৰ বাসী মানুহে চাওক সেই ধৰণৰ আমি ৰূপালী জয়ন্তী কাৰ্যসূচী আমি ৰাখিছো আৰু ইয়াৰ লগতে এটা কথা আমি সংযোগ কৰিব বিচাৰিছো যে 15 অক্টোবৰ তাৰিখে আমি আমাৰ এই প্ৰতিষ্ঠাপক প্ৰয়াত অধ্যক্ষ ডক্টৰ হিনু কুমাৰ পেগুচাৰৰ এটা প্ৰতিমূৰ্তি আমি উন্মোচন কাৰ্যসূচী ৰাখিছো আমাৰ সেই উন্মোচন কাৰ্যসূচীসমূহ আমি ঠিক মুকলি হবার আগে আমাৰ মুখ্য অতিথি ডক্টৰ ৰমেশ পেগু শিক্ষামন্ত্ৰী তেখেতে উন্মোচন কৰিব আৰু স্মৃতি গ্ৰন্থ এখন আমি উন্মোচন কৰিম সেইদিনাখনে এনেধৰণৰ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপালী জোনাই বালিকা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটো পতাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো গতিকে আমাৰ ফালৰ পৰা ক'বলগীয়া আছিলে আৰু দুদিনীয়া যি ৰূপালী জয়ন্তী কাৰ্যসূচী সেই কাৰ্যসূচীত আমি সমূহ জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি অভিভাৱক আমাৰ যিসকল অভিভাৱক আছে তেওঁলোকৰ সহায় সহযোগিতাৰ উপস্থিতি প্ৰাক্তন যিসকল আমাৰ ছাত্ৰী আছে বিভিন্ন স্থানত এতিয়াও আছে তেওঁলোকক আমি আহিবলৈ পুনৰ নিমন্ত্ৰণ জনাইছো আপোনালোকৰ মাধ্যমৰ যোগেদি আৰু তেওঁলোকে আহক তেওঁলোকৰ যিটো সমাৰোহ হ'ব সেই সমাৰোহত অংশগ্ৰহণ কৰক আৰু সকলো কাৰ্যসূচীতে দুদিনীয়া যি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীত আমি জোনাইবাসীৰ লগতে ধেমাজি জিলাবাসীৰ সহায় সহযোগিতা পৰামৰ্শ আৰু উপস্থিতি আমি কামনা কৰিছো कोक्राझार मक्रापारायाव थानाय साम कलेज अफ नार्सिं कक्राझाराव गोदान फरायसाफोरनि एडमिशन एबा मुं थिसननाया सोलिगासिनो नार्सिं कोर्स फरायनो गोसो गुदुं फरायसाफ्रा फैगौ 30 अक्ट'बर खालारसिमनि गेजेराव मुं थिसनफैनो हागोन कक्राझार सोहोरनि खोला फारसे मक्रापारायाव थानाय साम कलेज अफ नार्सिं कक्राझारा निउ दिल्लीयाव थानाय इन्डियन नार्सिं काउन्सिल आरो गुवाहाटीयाव थानाय आसाम नार्स मेडिवेज एन्ड हेल्थ भिजिटर्स काउन्सिलनि सिङाव एफिलिएटेड जानायजों लोगोसे गभर्नमेन्ट अफ आसामनि हेल्थ एन्ड फेमिलि वेलफेयर डिपार्टमेन्टजों गनायथि होजानाय गंसे गाहाम खाबु थानाय साम कलेज अफ नार्सिं 3 years in general nursing, midwifery and 2 years diploma in auxiliary nursing and midwifery course ni सोलोंथायखौ HS पास खालामनाय साइन्स एबा आर्ट्स स्ट्रीमनि गोसो गुदुं फरायसाफ्रा लानो हागोन साम कलेज अफ नार्सिं कक्राझाराव फरायसाफोरनि थाखाय डिजिटल क्लासरूम लाइब्रेरी फेसिलिटीज कम्पिउटार लेबोरेटरी नार्सिं फाउंडेशन लेबोरेटरी कम्युनिटी हेल्थ नार्सिं एंड न्यूट्रिशन लेबोरेटरी ओबीजी pediatrics laboratory field clinical science laboratory clinical training आरो हॉस्टेलनि थाखाय 4-storied RCC residential building लोगोसे बासजों थांलाय फैलायनि गाहाम खाबुफोरखौ होनाय आबुङै मिन्थिनो थाखाय 9854550697 नङाब्ला 9854300175 मबाइल नम्बराव खौरां लाहरनो हागोन जोंना दा साम कलेजाव एडमिशना जागासिनो दङ 31 अक्ट'बरसिम आरो बिनि उनावहाय जोंहा स्टुडेन्टफोरनि थाखाय फेसिलिटि दङ बाहाय 3 years कोर्स आरो हस्टेल फेसिलिटि दङ आरो हस्टेलाव थांलाय फैलायनि थाखाय गारिबो दङ आरो जों ट्रेनिंनि थाखाय 3 years कोर्सआव जोंहा गासैबो फेसिलिटि दंजोबो प्रेक्टिकेलनि थाखाय प्रेक्टिकेलबो जोंना मोजाङै जायो आरो बे प्रेक्टिकेल समावबो जोङो हस्पिटालाव लांलाय लाबोलाय खालामो जोंहा एक्सट्रा गारि दङ आरो स्टुडेन्टफोरनि थाखाय हस्टेल फेसिलिटिबो जोंहा दङ क्वालिफिकेशना जाहैबाय जिएनएमनि थाखाय हायार सेकेन्डारि पास जानांगौ बिहेखि साइन्स बा साबसिन जायो खिन्थु जों आर्ट्सनिखौबो लायो आरो एएनएमनि थाखायबो हायार सेकेन्डारि पास एएनएम कोर्सआ 2 years कोर्स